এজনী পিটি কি কৰিব কইয়া কি কি বাবা দুটা খাবি খালা খালা মই ভিডিঅ' কোনটা অকমান খাম বা এ নিদিয়ে বোলে ঘৰত আছে এনে কি হৈছে হাই গাইজ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো গাইজ, মই এতিয়া যাব ওলাইছোঁ পেহীহঁতৰ ঘৰলৈ। কিবা কিবি চেলেঞ্জ এটা কৰিম। আপোনালোকে কি চেলেঞ্জ কৰিম আপোনালোকে মোৰ ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকক। তো ব'লক এতিয়া আমি পেহীহঁতৰ ঘৰলৈ যাওঁ। গাইজ, মই এতিয়া পেহীহঁতৰ ঘৰত পাই গ'লোহি। ভিতৰত কি কি কৰি আছে দেখাওঁ ব'লক আপোনালোকক। কৈছিলোঁ দেই সিহঁতে ভিতৰত কিবা কিবি তৈয়াৰী কৰি আছে, বাতি চাতিবিলাক কিবা চেলেঞ্জ লগাব বোলে। এই কিবা কি কৰিব কৈ দিয়া পাৰি হা এইজনী পিটি কি কৰিব কৈ দিয়া কি 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 কৰিব খাব মেগী খাব অকল মেগী খাব হা এনে নেদেখাই মোক নেদেখাই ব'লক এতিয়া আমি কি কয় তাকে দেখাম। সেই পথাৰ ফালে কৰিব বোলে, সিয়ালৈ যাওঁ ব'লক। মাৰিছে বোলে হাই পথাৰ ফালে কিবা মেগী চেগী খাব। আমিও যাওঁ লগত কি কয় দেখাই দেখিম আপোনালোকক। মোৰ লগত ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব অকণমান। তো ব'লক একেবাৰে সেই মেগী খোৱা ঠাইতে লগ কৰিম। গাইজ, পিকনিক খোৱা প্লেচটো কিমান ধুনীয়া, একদম বাগানৰ কিনাৰত পূৰা পিয়াজ চিয়াজ পাৰি থৈ দিছে। সিহঁতি পানী চানী আনি এই গছজোপা বোলে টেবুল কৰিব, ইয়াত বোলে বাতি পূৰা থৈ কিনে খাব। ঘৰত মেগী বনাই আনিছে, চাওক ইয়াত ভাগ কৰা হৈছে। ভিডিঅ'টো চাই থাকক, বোলে কিবা লাষ্টত পানিছমেণ্ট চানিছমেণ্টো আছে বোলে। আপোনালোকে চাই থাকক ভিডিঅ'টো, লাষ্টত বহুত তাৰমানে জমনি হ'ব গৈ আছে। এতিয়া পৰা ভিডিঅ'টো আৰম্ভ কৰিছে, মানে কৈ আছো দেই। গৰম আছে, নদীত ফচি গৈছে মালটো। ঐ একো নহ'ব, নহয় নহয়। হৈ গ'ল, একেবাৰে ফিনিছে কৰিলেহি। চাক চাক চাক, পাহি খতম, পাহি আধা বাতি আছে, এই খতম ৰুবুল ৰুবুলে। এয়া আধা বাতি থাকিলে মেগী আৰু আধা গিলাচ থাকিলে পানী, একদম ৰুবুলে খতম কৰি দিলে। দুইটা পানী আৰু মেগী দুইটা খতম কৰি দিলে। আৰু আপোনালোকে ডাইনিং টেবুলখন কেনেকুৱা লাগিছে ক'ব। কোনোবা অৰ্ডাৰ দিয়ে যদিও আমাৰ ইয়াত ক'ব পাৰিব। পিছে এইজন মেইন মানুহ। হাই গাইছ, এতিয়া বোলে পানিছমেণ্ট হৈছে 10 বাৰ বুকদান মাৰিব পাহিয়ে। 15 বাৰ মাৰিব বোলে। চাই থাকক কেনেকে মাৰে। এই ৰেডি হোৱা তুমি বুকদান মাৰিবলৈ। এতিয়া এতিয়া পাহিয়ে পুৰা মুখ চুখ মালিচ কৰি লৈছে। বুকদান মাৰিব বোলে 10 বাৰ নে 15 বাৰ। 15 বাৰ মাৰিব। অনুভৱটো কেনেকুৱা? তুমি যে হাৰিলা, অনুভৱটো কেনেকুৱা? বহুত বেয়া। এতিয়া তুমি বুকদান মাৰিব পাবা। এই জানি বুকদান 1 2 3 4 5 6 7 8 9 15 বাৰ মাৰি দিলে বে এজনীয়ে। কচম বে 15 বাৰ মাৰি দিলে। অনুভৱটো কৈ দিয়া, কেনেকুৱা লাগিলে পানিছমেণ্টটো পাই? ভালে লাগিলে। জলকীয়া খাব নাপালো, জলকীয়া বহুত পুৰে ন, সেইকাৰণে জলকীয়াটো খাব নাপালো। বুকদানটো 15 বাৰ মাৰি দিলোঁ। স্বাস্থ্যৰ কাৰণে ভাল বুকদান মাৰিব। মই ভিডিঅ'টো ইমান এটা সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা যাতে ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাই থাকে। ধন্যবাদ।